প্ৰচেছটো শেষ কৰি পেলাই আজি প্ৰথম বেটছ মেডিকেল ষ্টুডেণ্টসকলে এডমিশ্যন পোৱাৰ পিছত ক্লাছ আৰম্ভ হ'ব আজিৰ পৰা। আজি ফাইনেল কাউন্সিলিং ষ্টুডেণ্টসকলক দিয়া গৈছে আৰু এইটো প্ৰগ্ৰামত সন্মানীয় অসমৰ স্বাস্থ্যমন্ত্ৰী তেখেত আহিছে আৰু কেবিনেট মন্ত্ৰী উৰ্খাওকৰা ব্ৰহ্মৰ লগতে কেশৱ মহন্ত হেল্থ মিনিষ্টাৰ তেখেতে আহিছে। BTCৰ চিফ CAM প্ৰমোদ বড়ো আহিছে আৰু বহুত কেইজন MLA MCLA আৰু লোকেল নেতাসকলে ইৰেছপেক্টিভ অফ পাৰ্টি কোনো পলিটিকেল পাৰ্টিৰ কথা নাভাবি ৰাইজে ইয়াত আহিছে। ষ্টুডেণ্টসকল আহিছে আৰু একাডেমিচিয়ানছ প্ৰফেচাৰ্ছ লেকচাৰাৰ্ছ বডলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ কলেজ আৰু অন্যান্য ইনষ্টিটিউশ্যনৰ পৰা ইয়াত আহিছে। আমি ভাল পালোঁ যে বডলেণ্ড আন্দোলন হোৱাৰ আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো দাবী আছিলে শিক্ষা অনুষ্ঠানৰ কাৰণেহে তেখেতসকলে প্ৰথম দাবী কৰিছিল। কৈছিলে যে আমাক ইউনিভাৰ্চিটি লাগে, আমাক মেডিকেল কলেজ লাগে, ইঞ্জিনিয়াৰিং কলেজ লাগে, এগ্ৰিকালচাৰ কলেজ লাগে, মুঠতে শিক্ষা অনুষ্ঠান আমাৰ BTC অঞ্চলতো লাগে। কিন্তু যেতিয়া সেইবোৰ নিদিলে আমাৰ বড়ো নেতাসকলে ভাবিলে যে নিজাববীয়া পলিটিকেল পাৱাৰ যদি নাথাকে, নিজৰ যদি চৰকাৰ নাথাকে, নিজৰ যদি ৰাজ্য নাথাকে, তেতিয়াহ'লে তেনেকুৱা অনুষ্ঠান বা শিক্ষা অনুষ্ঠানেই হওক বা বিভিন্ন অনুষ্ঠানেই হওক বা ইকনমিক আন্তঃগাঁথনি সেইবোৰ আমি বনাই ল'ব নোৱাৰিম। ইয়াৰ কাৰণে আন্দোলন বডলেণ্ড ছেপাৰেট ষ্টেটৰ কাৰণে আৰম্ভ হৈছিল। ইয়াত পূৰ্বে আমাৰ ৰাইজৰ যিটো আশা, যিটো এক্সপেক্টেশ্যন সেইটো আছিলে শিক্ষা। আজি সেইবোৰ এক্সপেক্টেশ্যন এটাৰ পিছত এটা পূৰণ হৈ যোৱাটো আমি দেখিবলৈ পাইছোঁ। বডলেণ্ড ইউনিভাৰ্চিটি স্থাপন কৰা হৈছে। চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি এইটো এতিয়া ইউনিভাৰ্চিটি হৈ গৈছে, ডিম টু বি ইউনিভাৰ্চিটি, এইটো স্থাপন কৰা হৈছে। ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰা হৈছে, মেডিকেল কলেজ স্থাপন কৰা হৈছে, নাৰ্ছিং কলেজ স্থাপন কৰা হৈছে। আৰু আমি আশা কৰোঁ যে ভৱিষ্যতত ভাল অনুষ্ঠান শিক্ষা অনুষ্ঠান আকৌ BTCত স্থাপন হওক, IIT স্থাপন হওক, IIM স্থাপন হওক বা টুৰিজিম বেচ বা মেনেজমেণ্ট বেচ ভাল ইনষ্টিটিউশ্যন ইয়াত স্থাপন হওক, সেইটো আমি नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिं, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।